ৰাতিপুৱা উঠিছোঁ আৰু উঠি অলপ নিজৰ কামত ব্যস্ত হৈ আছিলোঁ। তো ইমাৰ্জেঞ্চি ফোন আহোঁতে চাহো খাব পৰা নাই আৰু এয়া গৈ আছোঁ। আমি এতিয়া আছোঁ কাঞ্চনপুৰ। শিঙিমাৰীৰ পৰা কাঞ্চনপুৰ হৈ পেলাই বৰাজান ৰেঞ্জত যাম। তাৰপৰা কোদালজাৰ যাম ৰেস্কিউ কৰিবলৈ। মোৰ লগত আছে হেডফোন, বন্ধু হেডফোন আছে আৰু স্থানীয় যুৱক ঘোঁৰা চাপৰি লাউখাৰ কাষতে লাগি থকা শিঙিমাৰীৰ আমি দণ্ডুৱা কেম্প আহি পাইছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ WA ভলেণ্টিয়াৰ আছে আৰু এই তাৰ স্থানীয় ৰাইজে দুটা সাপ উদ্ধাৰ কৰিছে। এই সাপটো দেখিছে, সাপটো প্ৰায় 10 ফুট দীঘল আৰু ইটো সাপ অকণমান সৰু হ'ব। দুটা সাপ আমি এতিয়া মুকলি কৰিম। ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু স্থানীয় লোক মানুহখিনি আমাৰ দাদা আপোনালোক দণ্ডুৱা কেম্পৰ হয়। আজি ইয়াৰ এজন লোকেল মানুহে উদ্ধাৰ কৰি আপোনালোকক দিছে যে আগতে এনেকৈ ৰাইজে ধৰি দিয়ে সাপেই নহয়, জানুৱাৰ পশুৰ পৰা আদি কৰি গাহৰিৰ পৰা আদি আমাৰ পাব্লিকে আমাক সহায় কৰে। ধৰি দিয়ে, আমি ভিতৰত থাইলেণ্ডত এৰি দিওঁ। আগত আমি এতিয়া নাও আহি গৈছে, সেইখন দি আমি এতিয়া সাপটো লৈ ভাল জেগা এটাত গৈ আমি মুকলি কৰিম। স্পীড বোট আহি গৈছে। আমি গৈ আছোঁ দণ্ডুৱা কেম্প, লাউখা ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু আমি যি ৰেস্কিউ কৰিছিলে কালিয়াডিঙাৰ পৰা দীঘল প্ৰায় 10 ফুট দীঘল অজগৰ সাপ এডাল, আৰু এতিয়া আমি ভিতৰত গৈ ইয়াক মুকলি কৰিম, ৰিলিজ কৰিম। লাউখা ৱাইল্ড লাইফ চেঞ্চুৰী এনাকোণ্ডা মুভিখনৰ নিচিনা দৃশ্য ইয়াতে। আমি পালোঁ ওখ জেগা আছে ইয়াতে। ৰেস্কিউ কৰি ৰিলিজ কৰি আছোঁ। হ'ব লাহেকৈ দিলে, লাহেকৈ নিজে যাব, নিজে যাব। হ'ব নিজে যাব, নিজে যাব এতিয়া। এইখিনিত আছে না নাই ডাইৰেকশ্যনটো ইফালে মাৰিব যাব, একো নাই। পিছফালে ধৰিব লাগিব। কিবা এটা খাইছে পানী গছতে থকা বস্তু। পানী গছ আমি আছোঁ একদম হেৰিৰ মাজত, বানপানীৰ মাজত, আৰু এতিয়া বৰষুণ দি আছে। ভিজিব লাগিব আৰু উপায় নাই, গোটেই ৰাইজ ভিজিব লাগিব। এতিয়া ভিজিব লাগিব আৰু উপায় নাই দেই।